হেল্ল' গাইজ, আজি ছানডে, সেইবাবে ভাবিলোঁ অলপ ওলাই যাওঁ। দিনটো ৰুমত সোমাই আমনিও লাগি গৈছিলে, সেইবাবে ভাবিলোঁ অলপ ওলাই যাওঁ। আমি শ্লোগানৰ ফালে গ'লোঁ, শ্লোগান কেফে। আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয়, সেইবাবে আমি খোজকাঢ়িয়ে গ'লোঁ তিনিজনীয়ে। তাৰপিছত শ্লোগান পালোঁহি। আজি আমি প্ৰথম শ্লোগান কেফেলৈ আহিছিলোঁ। শ্লোগান কেফেখন সৰু যদিও যথেষ্ট ধুনীয়া আছিলে। বাঁহ বেতেৰে নিৰ্মিত কেফেখন যান্ত্ৰিকতাৰ পৰা কিছু পৃথক, আৰু এই কেফেখনত পঢ়াৰ বাবেও সুবিধা আছে। কেফেখনৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল আছিলে, এটি শান্তিপূৰ্ণ পৰিৱেশ। তাৰপিছত আমি খাবলৈ বুলি অৰ্ডাৰ দিলোঁ। আমি তিনিজনীয়ে ৰোলেকে অৰ্ডাৰ দিলোঁ খাবলৈ বুলি। কেফেখনৰ ফ্ৰণ্টত লগাই থোৱা এটা উক্তি সঁচাকৈ বহুত বেছি ভাল লাগিলে। লাইফ ইজ এ নট ডেষ্টিনেশ্যন, লাইফ ইজ এ জাৰ্ণি। গৈ থকা বন্ধু, উভতিনো ক'লৈ যাবা। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।